বন্ধুসকল, আজি আপোনালোকৰ মাজত দেখুৱাবলৈ ওলাইছোঁ এটা মোবাইলৰ পাছপোৰ্ট বা পেটাৰ্ণ মাৰি যদি আপোনালোকে পাহৰি গৈছে, সেই পাহৰি যোৱা পেটাৰ্ণটো কেনেদৰে নিয়াব তাৰ বিষয়ে আমি এই ভিডিঅ'টোত দেখুৱাম। গতিকে আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ানো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰিব। স্ক্ৰীনত দেখুৱাৰ দৰে আপোনালোকে বুটামকেইটা অলপ সময় হেঁচা মাৰি ধৰি থাকিব। তাৰপিছত স্ক্ৰীনত কিছুমান নটিফিকেশ্যন আহিব, আমি দেখুৱাৰ দৰে আপোনালোকে কাম কৰি গৈ থাকিব। এবাৰতে নহয়, এবাৰ অকণমান ধৰি থাকিব লাগিব। এবাৰতে নহয়, চিষ্টেম বহুত এবাৰ এপাকতহে হ'বগৈ। এবাৰ নহয়, অনহতে আহিব লগা লাগে এখন সময়। কাম হ'ল দিয়া চিন্তিতে সেইটো ধৰিয়ে থাকিব লাগে নে সেইটো নি থাকে ভুল হৈছে কিবা এটা এইটো নহ'ব নেকি বস্তুটো মোটা দুটা নকৰি পাইছিলে বাৰু একেবাৰে শেষৰ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ডাটাৰ ফৰ্মেট বুলি ওলাব। ফৰ্মেট হোৱাৰ পিছত অলপ সময় আপোনালোকে মোবাইলটো নোচোৱাকৈ থৈ দিব। স্ক্ৰীনত দেখুৱাৰ দৰে আপোনালোকৰ কিছুমান গুগল একাউণ্টৰ ইমেইল আইডি খুলিব। সেই ইমেইল আইডিটো আপোনালোকে দি দিব। দিয়াৰ পিছত আপোনালোকৰ পাছপোৰ্ট বিচাৰিব। সেই পাছপোৰ্টটো আপোনালোকে দি দিব। যদি কানেক্ট নহ'লে আপোনালোকে ৱাইফাইটো কানেক্ট কৰি ল'ব লাগিব বেলেগৰ পৰা হটস্পট লৈ। সেই হটস্পটটো কৰাৰ পিছত আপোনালোকৰ মোটামুটি কাম হৈ যাব। আপোনালোকে আকৌ মোবাইলটো আগৰ নিচিনা কৰি পাই যাব।